গাড়ী বগা চোলা বগা আৰু বগা কি চোলাৰ তলত জিলিকি আছে মাইনাৰ জাংগিয়াতি যি পিনে লাংটা হৈ থাক তোৰ কি দৰকাৰ তহঁতৰ জিভা কাটি হাতত দি দিম কিন্তু কৈ দিছোঁ মই জিভা কাটি হাতত দি দিম আজিৰ পৰা যদি এনেকুৱা কমেণ্ট কৰ কৈ দিছোঁ মই দাদাই মনে মনে থাকিব পাৰে এই ভনীয়েকে মনে মনে নাথাকে কিন্তু এইটো এতিয়াও ৰাতি কান্দো মই তাইক মিছ কৰি এতিয়াও ৰাতি কান্দো মই তাইক মিছ কৰি জজবি ডাঙৰীয়া পপুলাৰ হ'ব ধৰিছে কভাৰ ভিডিঅ'তে কিছ কৰি নমস্কাৰ বন্ধুসকল কি খবৰ নিশ্চয় সকলোৱে ভালেই চাগে আপোনালোকক স্বাগতম মোৰ অন্য এটা ৰ'জ ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ডেকা मुंह से सुपारी निकाल के बात कर रहे बाबा বন্ধুসকল আজি আমি কথা পাতিম এখন বিখ্যাত টিকটকাৰ মিষ্টাৰ জেচিবিৰ ওপৰত মিষ্টাৰ জেচিবিৰ ওপৰত अभी मजा आएगा ना भिड़ो যোৱা বন্ধুসকল ওচৰত থকা ঘুমটি দোকানখনলৈ গৈ 10 টকীয়া শিখৰ এটা আনি লৈ তুলসীটো মিছল কৰি বহি যোৱা মোৰ ভিডিঅ' চাবলৈ কাৰণ মোৰ ভিডিঅ'ত পাবা মজা 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 কিন্তু হেডফোনডাল লগাই ল'বা कह दिया ना फक ऑफ लोग क्या कहेंगे देंगे भाड़ में जाए কেৱল চাৰিওফালে কেৱল জেএছবি মানে কোন এই জেএছবি সঁচা কৈছোঁ বন্ধুসকল ৰষ্টাৰবোৰে জেএছবিৰ ওপৰত বিভিন্ন ভিডিঅ' বনাইছে যদিও মই আজিলৈকে জেএছবি কোন জেএছবিয়ে কেনেকুৱা ভিডিঅ' বনাই চোৱা শুনা মতেতো জেএছবি অসমৰ ইমৰান হাছান জালুকবাৰীৰ চেদা বেপাৰী জাঙিয়া চোৰৰ বেপাৰী আদি বুলি জানো কিন্তু কোন কেলা এই জেএছবি সৰি জেএছবি তেখেত মানুহ হয় তেখেতৰ ওচৰত জীৱ আছে তেখেত আমাৰ নিচিনা সাধাৰণ আপোনালোকৰ নিচিনা মানুহে হয় বাইদেউক চুমা এটা খাই দিছো বন্ধুসকল এটা কথা শুনি গম পালোঁ জেএছবি এটা মানুহ জেএছবি এটা জীৱ আছে আৰু সেইকাৰণে মই জেএছবিক চাবলৈ আগ্ৰহী হৈ গ'ললৈকে গৈ ইউটিউবত চাৰ্চ কৰিলোঁ জেএছবি পাই গ'লোঁ জেএছবিক শুনামতে জেএছবিয়ে বৰ ধুনীয়া ধুনীয়া কভাৰ ভিডিঅ' বনায় আৰু মই এটাকৈ কভাৰ ভিডিঅ'বোৰ চাবলৈ ল'লোঁ দেখ লো ভাই अब क्या देखना पड़ रहा है अच्छा है मैं अंधा কৈছোঁ বন্ধুসকল ভিডিঅ'বোৰ চাই মই এটা কথা মানিবলৈ বাধ্য হ'লোঁ জেএছবি সঁচাকৈ অসমৰ ইমৰান হাছান ইয়াৰ ভিডিঅ'বোৰ একদম নেক্সট লেভেলৰ Naughty America. বন্ধুসকল ভিডিঅ'বোৰ লাইক ডিছলাইকৰ আকাশ পাতাল পাৰ্থক্য আৰু কমেণ্টৰ কথানো কিনো ক'ম চবেই বমিয়াই থৈছে চবেই খেকাৰ পেলাই থৈছে এই ভিডিঅ'টো মন কৰা বন্ধুসকল লাইক ডিছলাইকৰ কথানো কিনো ক'ম 1000টা যদি লাইক আহে 70000 মান ডিছলাইকে আহে বন্ধুসকল ইয়াৰ ভিডিঅ'টো কমেণ্টত কিছুমানে বৰ বেয়াকৈ খেকাৰ পেলাই থৈছে চাই লওঁ আহা বজাৰ উপলব্ধ সুলভ মূল্যত পোৱা হয় আৰু কিবা ব্যৱহাৰ কৰাৰ ফলত জেএছবিৰ দৰে জহৰা সন্তানৰ জন্ম হয় যদি কথাটা সঁচা বুলি ভাবা চবে এটা লাইক কৰি যোৱা আৰু বন্ধুসকল চোৱা ইয়াত লাইক কিমান আহিছে 1000টাৰ ওপৰত লাইকেই আহিছে কিছুমান মানুহে ইমান বেয়া বেয়াকে কমেণ্ট কৰে তো বেয়া লাগে মানে বন্ধুসকল ইয়াৰ ভিডিঅ'বোৰ মই মোৰ ভিডিঅ'ত দেখুৱাব নোৱাৰোঁ কাৰণ মোৰ চেনেলত কিছুমান সৰু সৰু ল'ৰা ছোৱালীয়ে ভিডিঅ' চায় তথাপি ইয়াৰ ভিডিঅ'বিলাকৰ কিছুমান লাইক ডিছলাইক চাই লওঁ আহা বাটাৰফ্লাই কভাৰ বাই মিষ্টাৰ জেএছবি জনমে জনমে কভাৰ বাই মিষ্টাৰ জেএছবি साले का खोपड़ी तोड़ ৰচকী মন কভাৰ বাই মিষ্টাৰ জেএছবি ইউটিউবত পৰ্ণ ভিডিঅ' বিচাৰি পোৱা আৰু জেএছবি চেনেলত ভাল ভিডিঅ' বিচাৰি পোৱা একেই কথা যিটো নাই বন্ধুসকল ই 1 উইক মানৰ আগত এটা কভাৰ ভিডিঅ' আপলোড কৰিছিল চাই লওঁ আহা সঁচা কৈছোঁ বন্ধুসকল ইয়াৰ ভিডিঅ'টো চাই ময়ো মাৰি দিলোঁ হাতখনহে মেইন ময়ো ডিছলাইক মাৰি দিলোঁ কাৰণ ই যিবোৰ ভিডিঅ' আপলোড কৰে সেইবোৰ ভিডিঅ' সৰু ল'ৰা ছোৱালী বা পৰিয়ালৰ কোনো সদস্যৰ লগত চাবই নোৱাৰি না বাবা একেবাৰে নোৱাৰি আপোনালোকে জেএছবি দাক শান্তিয়ে কিয় থাকিবলৈ দিয়া নাই কি কৰিলে আপোনালোকক মুখে আচৰিত নহ'বা বন্ধুসকল কভাৰ ভিডিঅ'টোত থকা হিৰইনজনীয়ে এইজনী আইতা ভিডিঅ'টোত আৰু ৰিয়েলিটিত একদম আকাশ পাতালৰ পাৰ্থক্য ইয়াৰ ভিডিঅ'টো কমেণ্টত কিছুমানে বৰ বেয়াকৈ খেকাৰ পেলাই থৈছে চাই লওঁ আহা দেখ লো ভাই ছোৱালীজনী জাঙিয়াটো চাবলৈ কোনে ভিৰ কৰিছে कौन है ये लोग গাড়ী বগা চোলা বগা আৰু বগা কি চোলাৰ তলত জিলিকি আছে মাইনাৰ জাংগিয়াতি কাটি হাতত দি দিম কিন্তু কৈ দিছোঁ মই জিভা কাটি হাতত দি দিম আজিৰ পৰা যদি এনেকুৱা কমেণ্ট কৰ কৈ দিছোঁ মই
দাদাই মনে মনে থাকিব পাৰে, এই ভনীয়েকে মনে মনে নাথাকে, কিন্তু এইটো কথাটো কৈ থ'লোঁ মই। কেতিয়াবা বেয়া লাগে মানে হাৰ্টত বেয়া লাগে যেতিয়া মই নামকেইটা মানে টাইটেলকেইটা চাওঁ। মেক্সিমাম আমাৰ নিজৰ মানুহবিলাকে থাকে, বেলেগৰ মানুহে ক'লে তেতিয়া ইমান গাত নালাগে। তাৰ ভাই এনেকুৱা কিছ কৰা পেট মৰা এইবোৰ ভিডিঅ' বনালে এনেও মানুহে ছাপৰ্ট নকৰে। ভাল ভিডিঅ' বনা মানুহে আদৰি ল'ব। এনেকুৱা ভিডিঅ' বনা যোনটো ভিডিঅ' মাক দেউতাকৰ আগত নাইবা পৰিয়ালৰ কোনো সদস্যৰ আগত চাব পাৰি। ये बहुत अच्छा बोलिया, ये बहुत अच्छा बोलिया। নামকেইটা মানে টাইটেলকেইটা চাওঁ। মেক্সিমাম আমাৰ নিজৰ মানুহবিলাকে থাকে, বেলেগৰ মানুহে ক'লে তেতিয়া ইমান গাত নালাগে। তোৰ ভিডিঅ'বোৰ দেখিলে বেলেগ মানুহে একো নকয়, মেক্সিমাম আমাৰ অসমীয়া মানুহে ক'ব, কাৰণ অসমীয়াৰ এটা বেলেগ সন্মান আছে, বেলেগ আদৰ্শ আছে। दोस्तों एक छोटी सी रिक्वेस्ट है, अगर अभी तक आप लोगों ने हमारे चैनल को सब्सिडी नहीं करा कर दियो।